সকলোকে আজি নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমে আজিৰ দিনটোতে জুমা মুবাৰক জনাইছোঁ সকলোকে আৰু প্ৰসংগ খুব সুন্দৰ প্ৰসংগ আপোনালোকে জানেই যে কিছুদিনৰ পৰা মই ফেউৰাবিলাকৰ এগেইনষ্টত খুব ভিডিঅ'বিলাক বনাওঁ ফেউৰা মানে বোলে ভণ্ড যিবিলাক আছে যিবিলাকে নেকি খুব কোৰাণ আৰু হাদিছৰ বিৰুদ্ধে বা যিসকলে মোল্লা খালী অকল মোল্লা অসমৰ ৯৯% মোল্লা ভাল বেয়া আৰু এখেত নিজে ভাল আপোনালোকে নিশ্চয় গম পাইছে কোনজনৰ কথা পাতিম বুলি ভাবিছোঁ এখেত হ'ল আজহাৰ বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰি আহিছে আৰু আজহাৰ বিশ্ববিদ্যালয়ৰ পৰা পৃথিৱী বিখ্যাত ইউনিভাৰ্চিটি ইছলামিক ইউনিভাৰ্চিটি আজহাৰ বিশ্ববিদ্যালয় আৰু আজহাৰ বিশ্ববিদ্যালয়ৰ পৰা এখেতে অধ্যয়ন কৰি আহিছে আৰু এখেতে কৈছে যে প্ৰায় কোটি টকা খৰচ কৰিছে এখেতে ডিগ্ৰী লওঁতে চাওক ইয়াৰ পিছত মাজত এটা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে যে সেই ব্যক্তিজনৰ ডিগ্ৰী ঘূৰাই ল'ব ইউনিভাৰ্চিটিখনে তো সেই বস্তুটো আৰু সেই কথাটো বোলে একাংশ মোল্লাই প্ৰচাৰ কৰিছে চি কোনো মোল্লাই আল্লাহক ভয় নকৰে নেকি ঈশ্বৰ ভগৱানক ভয় নকৰে নেকি তেনেকুৱা ধৰণৰ মন্তব্য দিছে তো গাইজ ইমান দিন মই বনাই আছিলোঁ গোলাম মইনুদ্দিন বোলা সেই ভণ্ড ফেউৰাটোৰ এগেইনষ্টত আৰু গোলাম মইনুদ্দিন ফেউৰাৰ এগেইনষ্টত ভিডিঅ' আৰু লৈ আহিম আপোনালোকৰ সন্মুখত এগেইনষ্ট নহয় তেওঁৰ যিবিলাক কীৰ্তি কাৰ্যকলাপ ইছলামৰ নীতি আদৰ্শৰ মাজৰ পৰা সম্পূৰ্ণ পৃথক আৰু সেই ভিডিঅ'টো ইতিমধ্যে প্ৰস্তুত কৰি ৰাখিছোঁ মই আপোনালোকক দিম কিন্তু আজি সেই ফেউৰাজনৰ কথাই কৈছোঁ যে মাজত এখেতে এটা চেনেলত মই দেখিছিলোঁ যে কোনোবা এজন মুফতিয়ে ত্ৰিপুৰাৰ পৰা ফোন কৰি বাংলা ভাষাতে কৈছে আৰু যোৱাকালি আৰু এটা ভিডিঅ'ত মই দেখা পালোঁ যে কিছুমান বাঙালী বুলি উল্লেখ কৰিছে তো মই কওঁ ফেউৰা যে ত্ৰিপুৰাৰ পৰা ফোন কৰি বাংলা ভাষাতে কৈছে কাৰণে যে সেইজন তেনেকুৱা ধৰণৰ মন্তব্য তেনেকুৱা নহয় এইটো ঠিক হোৱা নাই তুমি আজহাৰ বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰি আহিছা গতিকে গাইজ মই প্ৰথমে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক একদম সৰু ৰিকুৱেষ্ট এটা কৰিছোঁ যদি আপোনালোকে জাকিৰ আছাম হেল্ল' ইউটিউব চেনেলৰ নতুন দৰ্শক হৈছে জাকিৰ আছাম হেল্ল' ইউটিউব চেনেলটোত আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা নটিফিকেশ্যনটো অল কৰি দিব যে নেক্সট ভিডিঅ'বিলাক পায় আৰু এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাইছে তেনেহ'লে জাকিৰ আহমেদ ব্লগছটো ফ'ল' কৰি আপোনালোকে কাষত থাকিব আৰু যদি ভিডিঅ'টো শেষত ভাল লাগে তেনেহ'লে এটা লাইক দি দুজন বন্ধুলৈ শ্বেয়াৰ কৰি দিব আৰু এই ফেউৰাবিলাকৰ কাষলৈ গৈ যাতে পায় তো গাইজ বলক দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰা যাওক প্ৰথমে মই আপোনালোকক কিছুমান ভিডিঅ'ত কৈছিলোঁ যে মোৰ ভিডিঅ'বিলাকত কোনো ধৰণৰ ৰসাল বস্তু নাই হালধীয়া জলকীয়া মছলা তেনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' বা কিছুমান আপোনালোকক মানে খুব ছিষ্টেমেটিক ভিডিঅ'বিলাক আপোনালোকক দিম তেনেকুৱা মোৰ এইবিলাকত নাই আৰু অভ্যাসো সেইবিলাক নাই যে যিটো কথা পাতিম ভিডিঅ' আকাৰে কথা পাতিম আৰু মুখামুখি কথা পাতিম একদম মানে খোলাখুলি তাত কোনো ধৰণৰ জাষ্ট অলপ সুন্দৰ কৰি লওঁ কিন্তু কোনো ধৰণৰ মিউজিক কোনো ধৰণৰ কাৰোবাক আনি পেলাই তাত লগাই পেলাই তেওঁৰ কথা বতৰা এইবিলাক মানে মোৰ সময়ো নহয় বহুত ব্যস্ততাৰ মাজত থাকিও তাৰপিছত ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহোঁ তো গাইজ কথা হ'ল এজন ব্যক্তিয়ে পৃথিৱী বিখ্যাত আজহাৰ বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰি অহাৰ পিছত আপোনালোকে দেখিছে যে বাংলাদেশৰ এজন ওলামা বহুত বিজ্ঞ বহুত জ্ঞানী বহুত সুন্দৰ একদম ইংলিছত যেতিয়া কথা কয় আমেৰিকা ফ্ৰান্স জাৰ্মান জাপানৰ লণ্ডনৰ মানুহৰ নিচিনা ইংলিছ কথা কয় আপোনালোকে নিশ্চয় দেখা পাইছে ডক্টৰ মিজানুৰ ৰহমান আজহাৰী এই ডক্টৰ মিজানুৰ ৰহমান আজহাৰী এখেতে এজন ডাঙৰ বিজ্ঞ আলিম হয় যোগ্য আলিম হয় বহুত জ্ঞানৰ ভাণ্ডাৰ বৰ্তমান এখেত জনামতে মই মালয়েছিয়াত আছে বুলি জানো কাৰণ মালয়েছিয়াৰ পৰা সিদিনাখন এটা মালয়েছিয়াৰ পৰা বিশাল এটা প্ৰগ্ৰামত তেখেতে মন্তব্য দি আছে দেখা পাইছোঁ সেই মিজানুৰ ৰহমান আজহাৰী ডক্টৰ মিজানুৰ ৰহমান আজহাৰী এই অসমৰ যিজন মিজানুৰ ৰহমান আজহাৰী সেই মিজানুৰ ৰহমান আজহাৰীৰ বন্ধু বুলি কৈছে মিজানুৰ ৰহমান আজহাৰীৰ বন্ধু বুলি কৈছে অসমৰ যিজন আজহাৰী মুস্তফা কামাল আজহাৰী মই নাম ক'ব বিচৰা নাছিলোঁ কিন্তু আজি কৈ পেলালোঁ যে মুস্তফা কামাল আজহাৰী আৰু এই মুস্তফা কামাল আজহাৰীয়ে
সেই বিশ্ববিখ্যাত যিখন ইছলামিক ইউনিভাৰ্চিটি আছে সেই ইছলামিক ইউনিভাৰ্চিটি আজহাৰ বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰি আহিছে আৰু এখেতে কৈছিলে যে বাংলাদেশত মোৰ আৰু এজন বন্ধু আছে মিজানুৰ ৰহমান আজহাৰী আৰু সেই মিজানুৰ ৰহমান আজহাৰী মোৰ বন্ধু হয় এখেতে নিজে কৈছিলে। কিন্তু আপোনালোকে চাব বা যিসকল মোৰ ফলোৱাৰসকল আছে বা অইন সম্প্ৰদায়ৰ মোৰ ভাই বন্ধুসকল আছে বা বন্ধু বান্ধৱীসকল আছে, আপোনালোকে নিশ্চয় আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ যে অকল ভিডিঅ' এটা এৰাৰ লগে লগে যে অকল খালি যে মোৰ তাত আহিব তেনেকুৱা নহয়, আপোনালোকৰ তাতো যাব। আপোনালোকে সেই ডক্টৰ মিজানুৰ ৰহমান আজহাৰীৰ আপোনালোকে মন্তব্যবিলাক আপোনালোকে এবাৰ শুনিব। ভিডিঅ'ত প্ৰগ্ৰামত এখেতে যিটো মন্তব্য দি আছে আপোনালোকে শুনিব। আজিলৈকে কোনো এজন মোল্লাৰ এগেইনষ্টত কোনো ধৰণৰ মন্তব্য দিয়া আপোনালোকে শুনা পাইছে নেকি? কাৰণ আমি সুন্নী উলামায়ে কেৰাম হক্কানী উলামায়ে কেৰামৰ পৰা শুনা পাইছোঁ যে আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেয়ে কৈছে যে শেষ দিনত যিসকল উলামাসকল আহিব সেইসকল উলামা হ'ল মোৰ ৱাৰিছ, মোৰ উত্তৰসূৰী। এতিয়া কথা হ'ল সেই যিজন অসমৰ ফেউৰা বুলি মই কৈছোঁ, অসমৰ ফেউৰা যিজন, সেই ফেউৰাজনক কৈছোঁ যে ৯৯% মোল্লা ভুল, এওঁ শুদ্ধ। অসমত তাৰমানে দেখা গ'ল আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ১৫০০ বছৰ আগত মন্তব্য দি গৈছে যে এনেকুৱা এটা যুগ আহিব যিটো যুগত নেকি ফিতনা ফাসাদৰ যুগ আহিব। ভাইয়ে ভাইক দেখিব নোৱাৰিব, মায়ে ল'ৰাক দেখিব নোৱাৰিব, দেউতাই ল'ৰাক দেখিব নোৱাৰিব, ল'ৰাই দেউতাক দেখিব নোৱাৰিব, বিভিন্ন ধৰণৰ খোৱা কামোৰা একদম সমাজত উশৃংখল পৰিৱেশ এটা আহিব। এই কথাটো ১৫০০ বছৰ আগত হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিজন ইছলামৰ ধৰ্মৰ প্ৰচাৰক এখেতে এই মন্তব্যটো দি গৈছিলে। আৰু সেই যুগত মোৰ উম্মতৰ পৰা কিছুমান ব্যক্তি ওলাব আৰু যিবিলাক ব্যক্তিয়ে নেকি নিজৰ ধৰ্মক ধ্বংস কৰাৰ কাৰণে প্ৰতিটো মুহূৰ্তত উঠি পৰি লাগিব। গতিকে মই গাইজ সকলোকে একদম ভিডিঅ'ৰ জৰিয়তে মই প্ৰথমেও কৈছোঁ যে নৃত্য নাটিকাৰে ধৰি ভিডিঅ' এইবিলাকৰ একচুৱেলি সময় নহয় আজিৰ যুগত। যি আছে সমাজখন কেনেকৈ পৰিষ্কাৰ কৰিব পৰা যায়, সমাজৰ যিবিলাক আৱৰ্জনা আছে সেই আৱৰ্জনাবিলাক কেনেকৈ পৰিষ্কাৰ কৰিব পৰা যায়। গতিকে মই সকলো সম্প্ৰদায়ৰ সকলো ভাই ভনীসকলক, জাতি ধৰ্ম বৰ্ণ সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ যে সমাজত যিবিলাক ফেউৰা আছে, যিবিলাক ভাইৰাছ আছে, ধৰ্মৰ বেপাৰ কৰা যিসকল ভাইৰাছ আছে সেই ভাইৰাছসকলক চিনাক্ত ইতিমধ্যেতো কৰিছেই। আৰু আমিও অসমৰ জনসাধাৰণ হিচাপে মুছলিম সমাজত, আমাৰ ইছলাম ধৰ্মাৱলম্বী সমাজত যিসকল ভাইৰাছ আছে সেই ভাইৰাছসকলক ইতিমধ্যে আমি চিনাক্তকৰণ কৰিছোঁ। আৰু সেই চিনাক্তকৰণ কৰাৰ পিছত সেইসকল ভাইৰাছৰ পৰা সমাজখনক কেনেকৈ উদ্ধাৰ কৰিব পৰা যায় সকলোৱে হাতে কামে লগাৰ দৰকাৰ আহি পৰিছে। গাইজ ভিডিঅ'টো দীঘলীয়া হ'ব, আপোনালোকে সেই যি মূল্যৱান যিখিনি কথা আছে সেই কথাখিনি আপোনালোকে শুনিব অলপ আৰু চিন্তা কৰিব যে ভিডিঅ'বিলাকত কেনেকুৱা ধৰণৰ বা ভিডিঅ'টোত কি ধৰণৰ বস্তু, কি ধৰণৰ আৱেগিকতা যিখিনি মই উত্থাপন কৰিছোঁ আপোনালোকৰ সন্মুখত এইখিনি সঁচা হয় নে নহয়। যদি সঁচা হয় আপোনালোকে এটা ভিডিঅ'ত লাইক দিব, তেতিয়া গম পাম যাতে এই ভিডিঅ'টো এটা কষ্ট কৰাৰ পিছত ভিডিঅ'টো বনোৱাৰ এটা স্বাৰ্থ মোৰ পূৰণ হৈছে। কিয় এইবিলাক সমাজত কিমান ডাঙৰ নিকৃষ্ট পদাৰ্থ হ'লে সমাজখনৰ বিৰুদ্ধে কথা ক'ব পাৰিব। গতিকে গাইজ এক দুখ মনত, ইমান ডাঙৰ এটা ইউনিভাৰ্চিটিৰ পৰা ইছলামিক অধ্যয়ন কৰি অহাৰ পিছত কেনেকুৱা ধৰণৰ মন্তব্য কৰিব লাগিছিলে, সমাজখনক কেনেকৈ আগবঢ়াই লৈ যাব লাগিছিলে, এইবোৰ চিন্তা চৰ্চা এইবোৰ মানুহৰ থাকিব লাগিছিলে। কিন্তু এইবোৰ নকৰি পেলাই সমাজখনক কেনেকৈ ধ্বংস কৰিব পৰা যায় বা কাৰোবাৰ বহতীয়া হৈ পেলাই কাম কৰিব পৰা যায়, এইবিলাক ধৰণৰ চিন্তা সেইবিলাক মানুহৰ। তো আজিকালি এটা অট'মেটিক এটা প্ৰমাণ হৈ গ'ল যে কাৰোবাৰ নহয় কাৰোবাৰ হৈ ওকালতি আৰু দালালি কৰি পেলাই নিজৰ পেট আৰু মুনাফা আদায়ৰ কাৰণে এইবোৰ ভণ্ডই লাগি ধৰিছে।
খ্ৰীষ্টান ইহুদী নাচাৰা যিসকলে নেকি একদম ইছলামক ধ্বংস কৰাৰ কাৰণে যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰটো কৰাৰ কাৰণে যেনেকুৱা 24 ঘণ্টাই লাগি ধৰিছিলে। আৰু আপোনালোকে গম পাব, এতিয়া মোক ক'ব যে কেনেকুৱা ধৰণৰ। চাওক, আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওফাতৰ পিছত মদিনায়ে মুনৱাৰা, য'ত হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পবিত্ৰ ৰৌজা মুবাৰক, সেই ৰৌজা মুবাৰকৰ পৰা হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যে দেহ মুবাৰকটো চুৰি কৰাৰ কাৰণে দুটা ইবলিছ গাঁত খান্দি 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 হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰৌজা মুবাৰকলৈকে পাইছিল। আৰু সেই দুই ইবলিছ জাহিল মূৰৰ পৰা ভৰিলৈকে তেওঁলোকৰ সুন্নতি লেবাছ, পাগুৰি, নামাজ, কোৰআন অধ্যয়ন, মানুহক দুখীয়া মানুহক দান দক্ষিণা দি গোটেই মদিনাক, সেই ইয়াশ্ৰিব নামৰ যিটো পাথৰৰ দেশ, মৰুভূমি বালিৰ দেশ, সেই দেশত ইমান সুন্দৰকৈ তেওঁলোকে আছিলে। আৰু দিনত তেওঁলোকে ভাল চৰিত্ৰ দেখুৱাইছিলে, সুন্দৰ চৰিত্ৰ দেখুৱাইছিলে। আৰু গোটেই ৰাতি তেওঁলোকে কি কৰিছিলে, সেই গাঁত খান্দি 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 তেওঁলোকে মদিনায়ে মুনৱাৰা, য'ত হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰৌজা মুবাৰকৰ ওচৰ গৈ পাইছিলে। আৰু তেতিয়া বাদশ্বাহ হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সপোনত দেখুৱাইছিলে যে এই চেহেৰা দেখুৱাই কৈছিলে, এই দুটা মানুহৰ পৰা মোক উদ্ধাৰ কৰা। বহুত লম্বা কাহিনী, আপোনালোকে নিশ্চয় গম পাইছে, সেইখিনিলৈ নাযাওঁ। এতিয়া আপোনালোকে কিছুমানে কুৱেশ্যন কৰিব পাৰে, তুমি এইবিলাক কেনেকৈ জানা, তুমিতো মাদ্ৰাছাত অধ্যয়ন কৰা নাই, কোনো গ্ৰন্থক অধ্যয়ন কৰা নাই। শুনক, এই ভিডিঅ'ত যিখিনি কথা মই উল্লেখ কৰিছোঁ, বা আগৰ দুই এটা ভিডিঅ'ত মই যেনেকৈ উল্লেখ কৰিছোঁ, কাৰণ সেইবিলাক গ্ৰন্থৰ পৰা অধ্যয়ন কৰি হক্কানি উলামায়ে কেৰামৰ মুখৰ বাণী শুনি পেলাই এইবিলাক অভিজ্ঞতা লৈছোঁ সেইখিনি, যাৰ কাৰণে আজিৰ ভিডিঅ'ত মই আপোনালোকক সেইখিনি ক'ব পাৰিছোঁ। এতিয়া মূল কথা হ'ল যে এই হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইন্তেকালৰ পিছত, ওফাতৰ পিছত নবীজীৰ দেহ মুবাৰক চুৰি কৰাৰ কাৰণে আৰু নিজৰ দেশত লৈ যাবৰ কাৰণে যিটো পদ্ধতি তেওঁলোকে অৱলম্বন কৰিছিলে, ঠিক তেনেকুৱা চৰিত্ৰৰ মানুহে আজি ইছলামক ধ্বংস কৰাৰ কাৰণে তেতিয়া তেওঁলোকে ৰাতি চুৰ কৰিছিলে। আৰু এওঁলোকে ছ'চিয়েল মিডিয়াত, সামাজিক মাধ্যমত চুৰ কৰাৰ কাৰণে, ইছলামক ধ্বংস কৰাৰ কাৰণে কাৰোবাৰ নহয় কাৰোবাৰ হৈ তেওঁলোকে বহতীয়াগিৰি কৰিছে। প্ৰমাণ, দেশ দেশ প্ৰমাণ। কাৰণ গোটেই 99% উলামা ভুল, আলিম উলামা ভুল, মুফতি মুহাদ্দিছ মুফাssiৰসকল ভুল। আৰে জধা মূৰ্খ, এবাৰ চা আল্লামা ডক্টৰ তৈয়বুৰ ৰহমান চাহাব, তেওঁলোকতো এই যুগৰে পৰাই তেওঁলোকে এই কোৰআন আৰু হাদিছ আৰু এই সকলো উলামায়ে, হক্কানি উলামা, সুন্নী উলামাসকল, যিসকল নেকি তই কৈছ যে 99% উলামা ভুল, সেই সকলো উলামাৰ মাজৰ পৰাই তেওঁলোক গৈছে। আৰু এই হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিছ মুবাৰক, তিৰমিজি, বুখাৰী আৰু অন্যান্য যিসকল ইছলামৰ পবিত্ৰ গ্ৰন্থসমূহ অধ্যয়ন কৰি তেওঁলোকে আলিম উলামা হৈছে। আৰু সেই সকলো আলিম উলামাক জন্ম কোনে দিলে, আলিম উলামা বনালে কোনে? কুতুবুল আলম শাইখুল ইসলাম হজরত মৌলানা শেখ আহমদ আলী সাহাব রহমতুল্লাহ আলাইহি। শেখ আহমদ আলী সাহাব রহমতুল্লাহ আলাইহিৰ ইতিহাস আৰু চিলচিলা যদি চাব যাওঁ, এই গোলাম মূৰ্খ শুনিল, গালি দিয়াৰ ইচ্ছা নাছিলেতো, দুখ লাগে। আমি লং পেণ্ট চাৰ্ট পিন্ধা ল'ৰা হিচাপে আমি কৰিব লাগিছিলে ইছলামৰ বিৰুদ্ধে, আমি ইছলামৰ বিৰুদ্ধে অশালীন কিছুমান কাম কৰিব লাগিছিলে, যিবিলাকৰ মানে আমি 24 ঘণ্টাই চিন্তা কৰোঁ যে সেই ইছলাম আৰু জাতিটো আৰু কৌমটোক কেনেকৈ উদ্ধাৰ কৰিব পৰা যায় কিছুমান ইবলিছ আৰু আবু জাহিলৰ বংশধৰৰ পৰা। কিন্তু আমি কৰা নাই। তহঁতৰ মুখত দাড়ি, মুখত টুপি, মূৰত টুপি, পাগুৰি, পাঞ্জাবী লগাই পেলাই তহঁতে ছ'চিয়েল মিডিয়াত কোৰআন আৰু হাদিছক অধ্যয়ন কৰি সুন্নী উলামায়ে কেৰাম আৰু আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উত্তৰসূৰীসকল, সেইসকলক অপমান কৰি আছ তই। চৰিত্ৰ এতিয়াও ঠিক কৰ। কেইদিন আগত কৈছ নহয় হিজাব, বুৰখা, দুদিন পিছত কবি নামাজ পঢ়িব নালাগে মুছলমানে। একদম কৈছোঁ নহয়, এনেকুৱা ধৰণৰ বিকৃত মন্তব্য ইছলামৰ বিৰুদ্ধে নকৰিবলৈ।
তই যে কাৰোবাৰ এজেণ্ট নহয় এইটো প্ৰমাণ অসমবাসী ৰাইজে পাই গ'ল। তই যে ভিডিঅ'বিলাক কৰ ভিডিঅ'ৰ কমেণ্ট বক্স যে এটা ফেচবুক বা ইউটিউবে যে সুন্দৰকৈ দি থৈছে কমেণ্ট বক্স, এই কমেণ্ট বক্সটোত গৈ চাবিচোন, কমেণ্ট বক্সত গৈ চাবি। কিয় মাকক লৈ গালি পাৰিব লগা, গালি শুনাই আছ মাকক? কিয় বাপেকক গালি শুনাই আছ? তইতো এজন আলিম, তই আলিমৰ মাক হয়। আলিমে এজন মাকে তোক জন্ম দিছে, এজন বাপেকে তোক জন্ম দিছে, আৰু সেইজন দেউতাক সম্ভৱতঃ এখেতে পৃথিৱীখনৰ পৰা চিৰ বিদায় লৈছে। এখেতৰ কিয় গালি শুনাব লগা হৈছে? কিয় গালি শুনাই আছ? এজন মাকক কিয় গালি শুনাই আছ? তই চাবিচোন। এতিয়াতো কবি সেই মানুহখিনি ভাল নহয়, চৰিত্ৰহীন। তোৰ কিছুমান ফেউৰামিৰ কাৰণে অসমত হেজাৰ ওলামায়ে কেৰামসকল আছে, হেজাৰে ওলামায়ে কেৰামসকল আছে। কোনো ওলামায়ে আজিলৈকে কোৱা নাই যে এইজন আলিম ভুল, সেইজন আলিম ভুল, তোৰ লগত বাহাচত বহিব লাগে। আৰে কেনেকুৱা ধৰণৰ ভণ্ডামি এইবিলাক? তোৰ লগত বাহাচত বহিব, কেইটামান শৰ্ত বান্ধি দিছ, তোৰ লগত শৰ্ত বান্ধি পেলাই তহঁতে এইবিলাক কৰিব নেকি? এইবিলাক কৰিব নেকি? গতিকে মই তোক কৈছোঁ নহয়, এইবিলাক ভণ্ডামি আৰু ফেউৰামিৰ পৰা সদায় আঁতৰত থাকি এখন সুস্থ সবল জাতিক কেনেকৈ গঠন কৰিব পৰা যায়, সমাজত যেতিয়া ঘূণে ধৰিছে সেই ঘূণে ধৰা সমাজখনক কেনেকৈ সুৰক্ষিত কৰিব পৰা যায়, এইবিলাক ধৰণৰ চিন্তা চৰ্চাৰে ভিডিঅ'ত লৈ আহ। আৰু যিখিনি তৌবা কৰিছ, যিখিনি তৌবাৰ প্ৰয়োজন আছে তোৰ ইতিমধ্যে, যিখিনি পাপ কৰিছিলি নহয়, সেই পাপৰ কাৰণে তই আল্লাহৰ ওচৰত তৌবা কৰি পেলাই তই আহ। আৰু ইতিমধ্যে কৈছোঁ যে 31st তই পিকনিক খাব পৰা যাব। কিয়? অসমৰ আলিম উলামাসকলে শুনা, অসমৰ আলিম উলামাসকলে সুন্নী উলামায়ে কেৰাম, হক্কানী উলামায়ে কেৰামসকলে নহয় তোৰ লগত বহিবলৈ, তই কৈছ নহয় সাহস নকৰে। তোৰ লগত এটা ফেউৰাক, তোৰ নিচিনা এটা ফেউৰাৰ লগত কথা পাতিবলৈ সেই উলামায়ে কেৰামসকলৰ সময়েই নাই। এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ আগত তোৰ কিছুমান ভিডিঅ' এজন উলামায়ে কেৰাম, হক্কানী উলামায়ে কেৰামৰ লগত মই ডিছকাছ কৰিছিলোঁ, আলোচনা কৰিছিলোঁ। এখেতে কৈছে যে সি যে কৈ আছে যে আমি তাৰ লগত বহিম, কেইটামান শৰ্ত বান্ধি দিছে। সি কিমান ডাঙৰ, কিমান পানীৰ মাছ সেইটো আমি জানো। গতিকে যধামূৰ্খ তোক মই আহ্বান জনাইছোঁ, মৌলানা হুছেইন আহমদ মদনী ৰহমতুল্লাহ আলাইহিৰ ইতিহাস পঢ়ি যাবি, শ্বেখ আহমদ আলী চাহাব ৰহমতুল্লাহ আলাইহিৰ ইতিহাস পঢ়ি যাবি, আৰু সেইসকলৰ হাত ৰাখি পেলাই তেওঁলোকৰ শিক্ষা গ্ৰহণ কৰি পেলাই হেজাৰ লাখ উলামায়ে কেৰাম জন্ম হৈছে। গতিকে গাইজ, এইসকল ফেউৰাৰ পৰা আপোনালোকে অলপ আঁতৰত থাকক। ভিডিঅ'টো দীঘলীয়া হৈ গ'ল। যদি এই মোৰ যিখিনি বাস্তৱ কথাখিনি যদি শুদ্ধ হয়, আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এই ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। আৰু যদি কিঞ্চিত পৰিমাণৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে, আপোনালোকে ভিডিঅ'ত এটা লাইক কৰি দিব। আৰু এনেকুৱা ধৰণৰ ফেউৰা কিছুমানক লৈ আহিম, আৰু এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম যে গোলাম মঈনুদ্দিনে চুৰে কাউচাৰৰ এগেইনষ্টত এটা মন্তব্য কৰিছে। সেই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু যিটো গোলাম মঈনুদ্দিন, বাংলাদেশৰ গোলাম মঈনুদ্দিন, এয়া আছে মস্ত ফেউৰা হয়। আপোনালোকে ইতিমধ্যে এটা ভিডিঅ' দেখিছে কবৰৰ সন্মুখত কেনেকুৱা ধৰণৰ গান বাজনা বজাই পেলাই নৃত্য পৰিৱেশন কৰি আছে। গতিকে গাইজ, ভিডিঅ' দীঘলীয়া হৈ গৈছে। সুস্থ থাকক। আপোনালোকক দেখা হ'ব অন্য এটা ভিডিঅ'লৈ। ধন্যবাদ। আৰু এটা সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো শেষ কৰাৰ আগত আপোনালোকক কৈছোঁ, যদি এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ ফুল স্কিপ নকৰাকৈ আপোনালোকে শুনিব, ভিডিঅ'টো চাব। যদি ক'ৰবাত নহয় যদি কিবা ভুল আপোনালোকে পাইছে, তে মোক কমেণ্ট বক্সত, আপোনালোকৰ মৰমেৰে আপোনালোকে কমেণ্ট বক্সত মোক জনাব। সুন্দৰ নেক্সট এটা ভিডিঅ' আপোনালোকৰ মাজলৈ পুনৰ লৈ আহিবৰ কাৰণে চেষ্টা কৰিম। সুস্থ থাকক। পুনৰবাৰ ধন্যবাদ জনাইছোঁ। দেখা হ'ব অন্য এটা ভিডিঅ'লৈ।